এয়া সালাদ বনাই আছে দেই কিহে বনাইছে এয়া বিলাহী আছে বিট আছে গাজৰ আছে পিঁয়াজ আছে আদা আছে নহৰু আছে গৰম মছলা আছে নহৰু গৰম মছলা কিবা দিয়ে হেৰি আছে জলকীয়া আছে আদা আছে ধনিয়া পাত আছে লাই পালেং শাক চব আছে আজিকালি তোমাৰ কামত লগাই আছে কাপোৰ ধোৱা হলে এতিয়া সালাদ বনাব দিছো বজাৰৰ পৰা ধৰি আজি দেওবাৰ তোমাৰ ৰেষ্টে নাই কামত লগাই আছে পুৰা একদম পুৰা কাপোৰ সামৰৰ পৰা ধৰি উঠাৰ পৰা ধৰি মানে এভৰিথিং গোটেই দায়িত্ব সালাদৰ পৰা ধৰি ভাতৰ পৰা ধৰি সকলোবোৰকে তোমাকে বনাবলৈ দি আছো গোটেইখিনি কৈছো নহয় একে এভৰিথিং বুলি ক'লো নহয় আজি দেওবাৰ মানে মোৰ পুৰা আৰাম আৰু তোমাৰ আৰাম একে আৰাম হৈ মোৰ হাৰাম হৈ গৈছে আৰু আৰাম তোমালোকৰ হৈছে মোৰ হাৰাম হৈছে আৰু গাজৰ কটা চালাদত ওপৰত আছে নেকি বিচাৰি পোৱা নেকি তাক বিচাৰি আছে এটা ঘণ্টা ধৰিব এইটো আছে এইটো আকৌ তোমাৰ কাৰণে ধুনীয়া এইটো ভাল বহুত কামত আহে আকৌ ধেৰ কামত আহে এইটো এইটো যে দেখিছা বহুত কামত আহে খোৱা কামত আহে গাজৰ হালোৱা বনাই আৰু অন্যান্য ধেৰ কামত ভাজি বনাই চালাদ বনাই আৰু কামত আহে সেয়া কামতে আহে আৰু কিমান শক্তি ভিটামিন আছে খাব লাগে ভাল খোৱাৰ কাৰণে মানে তোমাৰ চালাদ বনালা হালোৱা বনালা আকৌ তোমাৰ কেঁচা খাব পৰা ধেৰ কামত আহে পকাই খাব পৰা কেঁচাই খাব পৰা মানে মানে অনেক কামত দিয়ে আৰু ভাল কেঁচা বস্তু নহয় জানো ধেৰ কামত দিব কেঁচা বস্তুটো এনেও ভিটামিন বহুত ভাল কিন্তু আমি নাজানো কাৰণে নাখাওঁ কামত নিদিয়ে আমাক কিন্তু জনাৰ ভাল আৰু ইয়াতে খাই বোলে এওঁলোকে খায় আমি খাওঁ কাৰণে এতিয়া কাটি আছে আকৌ আমি মানে তুমি আমি সেইটো বুলি কৈছা মোৰ আকৌ তোমাৰ বেলেগ কৈছা নেকি এই সালাদ বনাবলৈ পিহনা লাগে পিহনা নাই দেই আমাৰ কাৰণে বহুত গৰীব মানুহ আপোনালোকে এটকা মোক আমাৰ স্ক্ৰীন এখন দি দিম চবে যদি এটকা দিয়ে আমি ল'ম আৰু মানে এটকা 5 টকা 10 টকা দিলে আমি পিহনা এখন ল'ম আৰু টকা দিব নালাগে আমাক যদি চবে যদি কমেণ্ট কৰে এটা যদি ষ্টাৰ দিয়ে তেতিয়া সেই ষ্টাৰ দি টকা দি গোট খুৱাই আমি প্ৰথম স্ক্ৰীনত দি দিম দৰকাৰ পৰিলে ৰাইজ আপোনালোকে এটকা 5 টকা দিব প্ৰথম পেমেণ্ট পালে আমি এখন পিহনা লৈ আহিম আৰু বেলেগ কাম নকৰো প্ৰথম 1 নম্বৰত পিহনা এখনে আনিম আপোনালোকে 5 টকা 10 টকাকে হেল্প কৰক স্ক্ৰীনত দি দিম দৰকাৰ পৰিলে পিহনা এখন আনিম ভাল কটাৰী এখন আনিম কেইদিনমানৰ পাছত ভাত খাবলৈ তাকো নোপোৱা হয় এতিয়া গেছৰ অভাৱ হ'ব বেংগলোৰত একদম গেছৰ অভাৱ হৈ গৈছে গেছ পাবলৈ নাইকিয়া চব জেগাতে হৈছে বাৰু অকল বেংগলোৰত বুলিয়ে নহয় অসমতো হৈছে কি হ'ব ঠিক নাই আমাৰ গেছ শেষ হ'লে খৰি ইউজ কৰিম বুলি ভাবি আছো গাইজ কেনেকুৱা হ'ব আপোনালোকে কমেণ্ট কৰি জনাব